নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সাগৰছ ব্লগলৈ স্বাগতম জনাইছোঁ। শুভেচ্ছা জনাইছে সকলোকে, বিহুৰে শুভেচ্ছা জনাইছে সকলোকে। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু এয়া নৃত্য প্ৰদৰ্শন কৰি আছে। গামোচাৰে পতাকা উত্তোলন কৰা হৈছে প্ৰত্যেক বছৰৰ দৰে। এয়া শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে শ্বহীদলৈ। এনেকৈ অসমীয়াই প্ৰত্যেক বছৰে কৰি যায়। এয়া গগন নদীত এয়া গাঁৱৰ আইসকলৰ গাত তৰণিয়ে নোহোৱা হৈছে। ফূৰ্তি বুলি ক'লে ক'বই পৰা নাই। এক বহাগৰ পৰা খেল ধেমালি আৰম্ভ হৈ সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে আপোনালোকক দেখাব বিচাৰিছোঁ। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবৰ বাবে আমাৰ প্ৰস্তুতি চলি আছে। এয়া ঢেঁকীত পিঠাগুড়ি খুন্দাত ব্যস্ত। আপোনালোকক দেখাই যাম, আপোনালোকে অলপ চাব। চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। এয়া নাৰিকল গছ, বতৰ খৰাং, নাৰিকলো ভাল হোৱা নাই। নাৰিকলৰ চাইজ বহুত সৰু হৈ গৈছে। পিঠা পুৰিবলৈ টেৱাখন ৰেডি কৰা হৈছে। তলফালে মাটিৰ লেও দিয়া হৈছে। পিঠা পোৰা দেখাই আছোঁ আপোনালোকক। এনেকৈ কৰিলে মানে তলফালৰ পৰা দেই নাহে, সুন্দৰ হয় পিঠাটো, তলত লাগি নধৰে। গুড় আৰু পিঠাগুড়িয়ে এনেকৈ লেপন বনাই বৰপিঠা পোৰা হয়। বৰপিঠা পুৰিবলৈ প্ৰস্তুতি কৰিছে। এয়া হালধি আৰু মাটি দালি মিঠাতেল গৰু গা ধুৱাওঁতে এয়া সানি লোৱা হয় প্ৰথমতে। এয়া গৰু গা ধুৱাই মাহ হালধি সানি পথাৰলৈ লৈ গৈছে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বোলে বাপেৰ সৰু, তই হ'লি বোলে বৰ গৰু। বিহুত এশ আগ খোৱা নিয়ম এটা আছে। এয়া এশ আগ বিচাৰি আছে। মানিমুনি, ঢেকীয়া, কচু, কণবিলাহী, ইয়াৰ সোৱাদেই বেলেগ, ইয়াৰ মজা বেলেগ। এয়া কণবিলাহী হয়। এয়া গাঁৱৰ নামঘৰ, বৰ নামঘৰ। ইয়াতে সকলোৱে আশীষ ল'বৰ কাৰণে প্ৰতি বছৰে এনেকৈ ভক্তপ্ৰাণ ৰাইজসকল ইয়াত উপস্থিত হয়। ইয়াত চাকি বন্তি জ্বলাই নিজৰ মংগলৰ কাৰণে, অসমীয়া সমাজৰ কাৰণে, নিজৰ কাৰণে, দেশৰ কাৰণে। সেৱা বন্তি আগ কৰিছে, তাতে তেওঁলোকৰ প্ৰতি চলচ্চিত্ৰ চাই দিয়ক, তেওঁলোকৰ মনোবাঞ্ছা কৃতি কৰা হৰি ৰাম কৃষ্ণ।